হেল্ল' এভৰিৱান, আজি মোৰ লগত আছে এয়া টিকলি আৰু আমি দুইজনেই ভাবিলোঁ আজি চুলিত কিবা এটা কেয়াৰ কৰোঁ। আৰু এইফালে এয়া জেতুকাপাত ছিঙিবলৈ বুলি গ'লোঁ ওচৰৰ মানুহ ঘৰৰ তাতে, আৰু ধুনীয়াকৈ এয়া জেতুকাপাত অকণমান ছিঙি আছোঁ। এয়া ছিঙি মেলি লওঁ আৰু এইফালে আহিলোঁ জবা ফুল আৰু পাত ছিঙিবলৈ বুলি। আৰু জবা ফুল আৰু পাত একচুৱেলি বহুত বেছি চুলিৰ বাবে উপযোগী, আপোনালোকে জানেই চাগে। এয়া হ'ল জবা ফুল আৰু ধুনীয়াকৈ মই ৰ'দটো দেখি কেমেৰাটো অন কৰি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ ঘৰত আহি খেজুৰ এটা মুখত ভৰাই পেলাই ঘৰৰ কাম অকণমান কৰোঁ বোলো, যিহেতু এতিয়া আমটিৰ হাত লাগি আছে, কালি চোৱা ভাঙিব বাৰু, তো আজি কিছুমান কাম কৰি থওঁ বুলি ভাবি ধুনীয়াকৈ ঘৰ চৰ অকণমান চাফ চিকুণ কৰি ল'লোঁ। ইফালে ইয়াত ডেচিনখনো ধুনীয়াকৈ ধূলি মাকতি পৰি থাকে, যিহেতু অকণমান চাফ চিকুণ কৰি ধুনীয়াকৈ মুচি কাচি ল'লোঁ। এয়া ফ্ৰিজটো অকণমান মুচি ল'লোঁ। এইফালে ধুনীয়াকৈ আমি গোটেইবিলাক কাম বন কৰি আজৰি হয় ধুনীয়াকৈ এইখিনি পিচি ল'লোঁ। আৰু এতিয়া তাই মোক লগাব। এইফালে তাইৰ লাজ, ইমান বেছি লাজ কৰে মানে। এতিয়া ধুনীয়াকৈ তাই মোক লগাই দিব আৰু তাই লগাই দিয়া হোৱাৰ পাছতে মই তাইক লগাই দিব লাগিব। আৰু মায়েও লগাম বুলি কৈছে বাৰু, কিন্তু লগাই নে নলগাই বা। আৰু এতিয়া ধুনীয়াকৈ তাই ল'লে আৰু মোক লগাই দিব। এতিয়া চুলিৰ গুৰিৰ বাবে বহুত বেছি উপযোগী জেতুকাপাত আৰু গুৰি লগাব লাগে। আৰু প্ৰায় মোৰ হ'লেই এতিয়া লগোৱা, ৰসবিলাক একেবাৰে মুখে চুখে বৈ আহিছে। এতিয়া ধুনীয়াকৈ লগাই দি আছে তাই মোক। এতিয়া প্ৰায় হ'লেই বাৰু, কিন্তু চাওকচোন গাৰ অৱস্থা একেবাৰে গোটেই স্পৰ্টিঙতে লাগি গ'ল জেতুকা চেতুকা, গলে চলে ডিঙিয়ে চিঙিয়ে চবতে জেতুকাৰ ৰস। ইফালে প্ৰায় হ'লেই বাৰু। ইফালে এতিয়া হৈ গ'ল মোৰ লগোৱা, একদম অৱস্থা বেয়া হৈ গৈছে, আপোনালোকে নাহাঁহিব। এতিয়া মই তাইক লগাই দিওঁ। এইফালে মই এতিয়া তাইক লগাই মেলি দিওঁ। আপোনালোকে সপ্তাহত এবাৰকৈ হ'লেও লগাব। আৰু এইফালে হৈ গ'ল আমাৰ লগোৱা, আৰু এতিয়া ধুনীয়াকৈ মাকো অকণমান লগাই দিওঁ। মানে পকাখনত গোটেই অৱস্থা নোহোৱা হৈছে, জেতুকা ৰসবিলাক বাগৰি পৰি অৱস্থা নাই, সেইকাৰণে এতিয়া শাল থোৱা ঘৰখনলৈ বুলি আহিছোঁ। আৰু এতিয়া ধুনীয়াকৈ মাকো লগাই দিওঁ। ইফালে লগাই আছোঁ মাকো। অৱস্থা একদম বেয়া হৈ গৈছে। এতিয়া ধুনীয়াকৈ হৈ গ'ল লগোৱা, প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান পাছত ধুনীয়াকৈ চুলিটো ধুই দিলোঁ। চাওকচোন ইমান বেছি ধুনীয়া লাগিছে দেখাত, পূৰা ধুনীয়া লাগিছে চুলিখিনি। আৰু অকণমান টাইম শুকোৱাৰ পাছত অকণমান গুৰি গুৰি লাগি থকাখিনিও উখৰি যাব। আৰু এইফালে আমি এতিয়া ভাবিলোঁ জাম অকণমানে খাওঁ, আৰু জামটো এনেকৈ খালে বহুত বেছি ভাল লাগে। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি আপোনালোকে চাই ভাল পালে দেন লাইক কৰিব।